হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ স্বাগতম জনালোঁ মোৰ আজিৰ নতুন মিনি ব্লগছটোলৈ পান্তা ভাতৰ জুতি বাৰু কোনে কোনে লৈ পাইছে মোৰ হ'লে আটাইতকৈ প্ৰিয় আৰু এয়া দেখিছেনে ৰাতি কেইটামান ভাত ৰৈছিল আৰু এয়া ৰোৱা ভাতকেইটা মই পানীত তিয়াই থৈ এনেদৰে পান্তা ভাত বনাইছোঁ আৰু ঠাই বিশেষে ইয়াৰ নাম বেলেগ বেলেগ হয় মই পান্তা ভাত বুলি কওঁ আৰু কিছুমানে পঁইতা ভাত বুলিও কয় পানী দিয়া ভাত বুলিও কয় এনেকৈ বহুত ঠাইভেদে নাম বেলেগ বেলেগ আৰু এয়া দেখিছেনে এয়া পান্তা ভাতখিনি মই কাঁহীত উলিয়াই লৈছোঁ আৰু পান্তা ভাতৰ লগত কি আছে জানেনে এয়া আছে কেঁচা পিঁয়াজ তাৰপিছত নিমখ তেল অকণমান ভাজি আৰু অকণমান দাইল বটাখিনি নহ'লে বাৰু হেৰেকা লাগে একদম হয়নে বাৰু আৰু গোটেইখিনি বস্তু মই কাঁহীৰ কাষত এনেদৰে সাজি ল'লোঁ আৰু এতিয়া বাৰু পান্তা ভাতখিনি খোৱাৰে কথা আৰু ইমান টেষ্টি লাগে পান্তা ভাতখিনি খাই গৰমৰ দিনত খাই বাৰু বেছি ভাল লাগে ঠাণ্ডাৰ দিনতকৈ আৰু এয়া সানিলোঁ পান্তা ভাতখিনি এতিয়া খোৱাৰে কথা আৰু পিছে আপোনালোকে কোনে কোনে ভাল পায় পান্তা ভাত খাই জনাবচোন কমেণ্ট কৰি বাই বাই